প্ৰায়ভাগ হৈ গৈছে। এখন মোৰ ডায়েৰীয়াত লিখা থাকে আচলতে বুকিং কিমান আছে। এইকেইটা হৈছে বৰ্তমান 50ডাল মাৰি, কিন্তু বেয়াও লাগিছে এইটো কাৰণে, কাৰণ মই ইয়াৰ পিছত আৰু ঢোল নিদিওঁ। ঢোলৰ ডিজাইন, শ্বেপ, কোৱালিটি, চাউণ্ড খুবেই ভাল। অফাৰ 3টা দি থকা হৈছে, আপোনালোকে এনেকুৱা পাৰফেক্ট ঢোলৰ মাৰি পাব, ভলুকা বহৰ চাব পাৰে আপোনালোকে কোৱালিটি। বেগো দিছে মোক। ফ্ৰী ৱৰ্কশ্বপ দিবলৈ যাম, প্ৰথমবাৰ বাবে অসমত হ'ব। চ' গাইজ, আজিৰ পৰা মই অৰ্থাৎ 23 তাৰিখৰ পৰা এটা স্পেচিয়েল ঢোল আপোনালোকৰ আগলৈ মই উলিয়াই দিম। গতিকে যিসকলোকে ইচ্ছুক হৈ আছে ভাল ঢোল ল'ম বুলি, সেইসকলোকে অনতিপলমে মোৰ পৰা 100টা ঢোল আপোনালোকে বুকিং কৰি লওক। বুকিং চলি আছে আজিৰ পৰা। এটা বাম্পাৰ অফাৰ দিছোঁ আপোনালোকক মই, এটা নহয়, দুটা নহয়, 3টাকে আপোনালোকক অফাৰ দিছোঁ। প্ৰথমটো অফাৰ হৈছে এই মাৰিকেইডাল আপোনালোকে দেখিবলৈ পাইছে, অলপ চাই লওক ভালদৰে। এয়া হৈছে মাৰি কোৱালিটি, ইয়াত মোৰ ছিগনেচাৰ থাকিব, AJ বুলি ছিগনেচাৰ থাকিব। এই মাৰিকেইডাল আপোনালোকে পাব গিফ্ট হিচাপে। প্ৰথমটো গিফ্ট, যিহেতু মই থাম্বনেইলতো দেখাই দিছোঁ যে 100ডাল মাৰি 100টা ঢোলৰ বাবে বনাইছোঁ, গতিকে এডাল মাৰি মই আপোনালোকক গিফ্ট কৰিম, ইয়াৰ পইচা আপোনালোকে দিব নালাগে। ছেকেণ্ড থিং ইজ, মই আপোনালোকক কিছুমান এনেকুৱা ইম্পৰ্টেণ্ট নোটছ দিম, যিখিনি নোটছ লোৱাৰ পিছত আপোনালোকে কেতিয়াও ৱৰ্কশ্বপ কৰিবলগীয়া নহয়। সেই নোটছ লোৱাৰ পিছত আপোনালোকে কোনো ৱৰ্কশ্বপত গৈ ৰ'দত গৈ আপোনালোকে খাটি দিব নালাগে, সেইটো মোৰ ফালৰ পৰা গেৰেণ্টি। আৰু 3 নম্বৰ হৈছে, মই অসমৰ বিভিন্ন ঠাইত ফ্ৰী ৱৰ্কশ্বপ দিম। মই কৈছিলোঁ কিছুমান লোকক মই ফ্ৰী ৱৰ্কশ্বপ দিম, য'ত ধনী দুখীয়া বুলিবলৈ কোনো কথা নাই, সকলোৱে আহি শিকিব পাৰিব। সেইসকল লোকে ৱৰ্কশ্বপত যেতিয়া আহিব শিকিবৰ বাবে, তেতিয়া আপোনালোকে মোৰ লগত থাকিব। অৰ্থাৎ এই 100টা ঢোল যিসকল লোকে ল'ব, সেইসকল লোকক মই মোৰ সেই ৱৰ্কশ্বপত লৈ যাম। গতিকে 3টা অফাৰ বাম্পাৰকে দিয়া হৈছে, গতিকে অনতিপলমে আপোনালোকে বুক কৰক। বুক কৰিব বাবে ডেছক্ৰিপশ্যনত মোৰ কণ্টেক্ট নম্বৰ দিয়া আছে, তলতো আছে, আপোনালোকে মোক ফোন কৰিব পাৰে। ফোন কৰি বুক কৰিব বুলি আশা ৰাখিছোঁ। ধন্যবাদ। নমস্কাৰ, মই শ্ৰী গৌৰৱ হাজৰিকা, কমাৰগাঁও গোলাঘাটৰ পৰা কৈছোঁ। আৰু মই অসীম দাপাতে ঢোল লৈছিলোঁ, ঢোলৰ লগত এটি বেগো দিছে মোক। ঢোলৰ ডিজাইন, শ্বেপ, কোৱালিটি, চাউণ্ড খুবেই ভাল। পৰহি লৈছোঁতো। আপোনালোকৰ যদি ভাল ঢোল বিচাৰি আছে, তেনেহ'লে অসীম দাক কণ্টেক্ট কৰিব পাৰে। ডেছক্ৰিপশ্যনত আৰু স্ক্ৰীনৰ তলতো নম্বৰটো দিয়াই থাকিব। ঢোলটো খুবেই ভাল, চাউণ্ডটো এবাৰ শুনিব পাৰে। অসীম দা 3 বছৰমান আগতে বজোৱা এটি চেওঁ আছিলে, মই ইউটিউবৰ পৰা শিকিছোঁ বাৰু চেওঁটো। অকণ বজাই শুনা ভুল ভ্ৰান্তি হ'লে মানে ক্ষমা কৰিব দেই। গতিকে নমস্কাৰ বন্ধুসকল, আশা ৰাখিছোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু বিহু ভালদৰে আপোনালোকক গৈ আছে। এই হাতত আছে কেইটামান ঢোলৰ মাৰি, আপোনালোকে দেখিবলৈ পাইছে। তেজপুৰলৈ লৈ আহিছোঁ কেইদিনমান মাৰি, বৰ্তমান মই তেজপুৰত আছোঁ নিজৰ কৰ্মসূত্ৰে। যি কি নহওক, মই এয়াই ক'ব বিচাৰিছোঁ, আজি বহুত দিনৰ মূৰত এটি ফিডবেক ভিডিঅ' দিলোঁ। আশা ৰাখিছোঁ আপোনালোকে চাই ভাল পাইছে। যিসকল লোকে নাজানে সেইসকল লোকক পুনৰবাৰ ক'ব বিচাৰিছোঁ, মই স্পেচিয়েল 100টা ঢোল বনাইছোঁ। যোৱা 3 দিনত ধৰি এতিয়া বৰ্তমান মোৰ 24টা ঢোল বুকিং হৈ গৈছে। 3 দিনত 24টা ঢোল বুকিং হৈছে, মোৰ কাৰণে বহুত গৰ্বৰ কথা। ভাল লাগিছে আপোনালোকে ইমান সহায় সহযোগিতা জনাইছে, কিন্তু বেয়াও লাগিছে এইটো কাৰণে, কাৰণ মই ইয়াৰ পিছত আৰু ঢোল নিদিওঁ। এই 3 দিনত 24টা ঢোল বুকিং হৈছে, তাৰ বাবে বহুত ভাল লাগিছে। আৰু বেছি ঢোল নাই, গতিকে অলপ বেয়াও লাগিছে, কাৰণ ইয়াৰ পিছত মই আৰু ঢোল নিদিওঁ। গতিকে যিসকল লোকে ল'বলৈ বিচাৰি আছে, যিসকল লোকে বুকিং কৰিম বুলি ভাবি আছে, সেইসকল লোকে বুকিং কৰিব পাৰে। ইতিমধ্যে বুকিং প্ৰায়ভাগ হৈ গৈছে। এখন মোৰ ডায়েৰীয়াত লিখা থাকে আচলতে বুকিং কিমান আছে, মই কৈ ল'ব বিচাৰিছোঁ। নগাঁও আছে, আচলতে নগাঁৱৰ প্ৰায় 7জনমান আছে। হীৰকজ্যোতি কলিতা, নয়ন বৰা, উৎপল বৰুৱা, পৰাগজ্যোতি গোহাঁই, নয়ন বৰদলৈ, সঞ্জীৱ বৰুৱা চৰাইদেউ, এনেকৈ বিভিন্ন লোক কেইটামান আছে। প্ৰায় এতিয়া 24জনৰ বুকিং হৈ গৈছে ইতিমধ্যে। আপোনালোকে যদি ভাল ঢোল এটা ল'ম বুলি ভাবি আছে, আৰু যিসকল লোকে মোৰ পৰাই ল'ম বুলি ভাবি আছে, আপোনালোকে অনতিপলমে বুকিং কৰক, কিয়নো অফাৰ 3টা দি থকা হৈছে। আপোনালোকে এনেকুৱা পাৰফেক্ট ঢোলৰ মাৰি পাব, ভলুকা বহৰ চাব পাৰে আপোনালোকে কোৱালিটি। ভলুকা বহৰ মাৰি এটাও পাব, লগতে আপোনালোকে যিখিনি নোটছ লাগে, বহুতে কৈ আছে যে অসীম দা ঢোল শিকিবৰ কাৰণে কি কৰিব লাগিব, আপোনাৰ ওচৰত যাব নোৱাৰোঁ, সেইসকল লোকক জনাব বিচাৰিছোঁ। আপোনালোকে ঢোলটো লওক, তাৰ লগতে আপোনালোকক মই গোটেই ইম্পৰ্টেণ্ট নোটছখিনি দি দিম ভালদৰে। আপোনালোকে যিখিনি বিচাৰিছে সকলোবোৰ তাত PDF থ্ৰু পাব। থাৰ্ডলি, মই অসমৰ বিভিন্ন জিলাত মই ফ্ৰী ৱৰ্কশ্বপ দিবলৈ যাম, প্ৰথমবাৰ বাবে অসমত হ'ব। আৰু সেই ৱৰ্কশ্বপত মই আপোনালোকক পাৰ্টিচিপেট কৰিবলৈ দিম। আপোনালোকে মোৰ মেম্বাৰ হিচাপে কাম কৰিবলৈ পাব। গতিকে এটা ডাঙৰ পৰিকল্পনা হাতত লৈছোঁ, সেয়েহে মই অতি সোনকালে সামৰিব বিচাৰিছোঁ।
গতিকে আপোনালোকে দেৰি নকৰিব আৰু লগতে এটা প্ৰশ্নৰ উত্তৰ দিব বিচাৰিছোঁ বহুত লোকে মোক কমেণ্টত জনায় যে অসীম দা আপোনাক পইচা লাগিলে ডাবল দিম কিন্তু আপুনি বজাই থকা ঢোলটো মোক দি দিয়ক আপুনি বজাই থকা ঢোলটো মোক লাগে আপুনিতো বেলেগ ঢোল এটা পাই যাব বাট আপোনাৰ বজা ঢোলটো লাগে বুলি কৈছিলে তো সেইসকলে যদি ভিডিঅ'টো চাই আছে মই আপোনালোকক কথাটো জনাই ল'ব বিচাৰিছোঁ মোৰ এটি ভাগিন আছে জিয়ান সেই জিয়ানক মই আচলতে মোৰ ঢোলটো দিম গতিকে সেইটো ঢোল মই কাকো চেল নকৰোঁ ভাল ঢোল চবেই হয় চব ঢোল বেষ্ট কোৱালিটিৰ হয় আজি ফিডবেকত গৌৰৱে যোনটো ঢোল বজাইছে সেইটো ঢোল বেয়া নেকি আপোনালোকে কওক আৰু কেইজনমানৰ আছে মই দিম ফিডবেক ভিডিঅ' যদি আপোনালোকে নলয় সেইটো আপোনালোকৰ ডাঙৰ এটা সেইটো লছ হৈ যাব যে আপোনালোকে এটা ভাল ঢোল নল'লে লগতে 3টা অফাৰো আপোনালোকে মিছ কৰিলে গতিকে অনতিপলমে আজি বুকিং কৰক আৰু আজি বুকিং কৰিলে আপোনালোকে পাব 3টা অফাৰ সেই 3টা অফাৰ পাবলৈ আপোনালোকে চাই থাকক মোৰ ভিডিঅ'বোৰ আৰু এনেদৰে আপোনালোকে সহায়যোগিতা মৰম আগবঢ়াই যাব আৰু যিসকল লোকে লৈছে সেইসকল লোকক এটা কথা ক'ব বিচাৰিছোঁ আপোনালোকে বুকিং কৰিছে ন আপোনালোকে পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব কিজানি আপোনালোকৰ ঘৰৰ ওচৰৰ কোনোবাই ল'বলৈ বিচাৰিব পাৰে সেয়াই কয় যে ভিডিঅ'টি সামৰণি মাৰিব বিচাৰিছোঁ পুনৰ লগ পাম অন্য ভিডিঅ' এটা ধন্যবাদ